আজি অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ আজি তাৰিখত মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক জীয়াই থাকিবলৈ দিবলৈ নাই। হিমন্ত বিশ্ব মহোদয়, আপুনি যদি আমাক জীয়াই থাকিবলৈ নিদিয়ে, আপুনি যদি আমাক এনেধৰণে যদি জীয়াই যদি মাৰি থাকে, এটা ইতিহাসে কিন্তু আপোনাক ক্ষমা নকৰে। এদিন কিন্তু আপোনাৰ এদিন আপুনি গম পাব, আপোনাৰ পৰিয়ালে গম পাব, সাধাৰণ জনতাক অত্যাচাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। স্মাৰ্ট মিটাৰে জ্বলাইছে ৰাজ্য। ক্ৰমাগতভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ ফলত অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাক জ্বলা-কলা খুৱাইছে। ভোটৰ ওপৰত দানহ পৰাৰ দৰে ৰাজ্য চৰকাৰে এইবাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে জনতাক একেবাৰে কোঙা কৰিবলৈ ওলাইছে। চৰকাৰ তথা APDCLৰ ময়মতালিত ৰাজ্যজুৰি অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁৱতো তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ দলৰ। বুধবাৰে দেৰগাঁৱৰ কংগ্ৰেছ কৰ্মীসকলে APDCLৰ দেৰগাঁও কাৰ্যালয় ঘেৰাও কৰি সৰব প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ছোৱাত চৰকাৰ বিৰোধী আৰু মুখ্যমন্ত্ৰীৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিস্থিতি। আৰু মাননীয় মুখ্যমন্ত্ৰীক এটা চিধা কথা দেই, মই একা বেকা কথা নকওঁ। মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ সজোৰে, অতি সোনকালে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা য'ত লগা আছে উঠাব লাগে আৰু এইটো বাতিল কৰিব লাগে। কাৰণ জনসাধাৰণৰ দুখীয়াৰ মূৰত মাধৱ মাৰিব নালাগে, শোষণ নীতি চলাব নালাগে। গতিকে মই পুনৰ কৈছোঁ, এই স্মাৰ্ট মিটাৰ বাতিল কৰক। ইতিমধ্যে আপোনালোকে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰে কৈছে যে এই স্মাৰ্ট মিটাৰ কেৱল উদ্যোগ আৰু ব্যৱসায় প্ৰতিষ্ঠানকহে আচলতে ইয়াক প্ৰয়োগ কৰিব লাগে। যিহেতু তেওঁলোকে অসমত উৎপাদন হোৱা বিদ্যুতৰ শতকৰা 80% তেওঁলোকে ব্যৱহাৰ কৰে। 20% আমাৰ থলুৱাভাৱে সৰ্বসাধাৰণ মানুহে আচলতে এই বিদ্যুৎ আমি ব্যৱহাৰ কৰোঁ। এই ক্ষেত্ৰত তেওঁলোকে কাৰ্যালয় আৰু ব্যৱসায় প্ৰতিষ্ঠান উদ্যোগত নলগাই আমাৰ ঘৰে ঘৰে এই স্মাৰ্ট মিটাৰ আচলতে তেওঁলোকে সংস্থাপন কৰাত আমি অতিকে আচৰিত হৈছোঁ। যিহেতু তোমাৰ চাওক, গুজৰাটত 1,65,10,108টা আপোনাৰ স্মাৰ্ট মিটাৰ লগাবলৈ তেওঁলোকক মানে অনুমোদন জনোৱা হৈছে। তাত তেওঁলোকে মাত্ৰ 88,000 স্মাৰ্ট মিটাৰ লগাই সেই কাম সম্পূৰ্ণ বন্ধ কৰি দিলে। কিন্তু এইখন অসমত, এই দুৰ্ভগীয়া অসমত হিমন্ত বিশ্ব শৰ্মাই 25 লাখ স্মাৰ্ট মিটাৰ ইতিমধ্যে আমাৰ সকলোৰে ঘৰে ঘৰে সংযোগ কৰিলে আৰু হেনো 69 লাখ, 1 লাখ কম 70 লাখ মিটাৰ হেনো আৰু মানুহৰ ঘৰত লগাব। এতিয়া আমি এই স্থানৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক সুধিব খুজিছোঁ যে আপুনি বৰ্তমান অসমত যিবিলাক উদ্যোগ চলি আছে, সেই উদ্যোগবিলাক এই স্থানৰ পৰা আমাৰ SDO মহোদয়ক কৈছোঁ, আপুনি যাওক দেৰগাঁৱত থকা উদ্যোগবিলাকৰ মিটাৰবিলাক চব মিটাৰ বন্ধ, সকলো মিটাৰ বন্ধ কৰি থোৱা হৈছে। তেওঁলোকে ন্যূনতম এটা চাৰ্জ, মিনিমাম চাৰ্জ যাক কয় ইংৰাজীত, সেই মিনিমাম চাৰ্জ তেওঁলোকে লৈ আছে। আৰু আমাৰবিলাকৰ ঘৰৰ পৰা 200-300 যিটো আমাৰ ডিজিটেল মিটাৰত বিল আহিছিল, তাত আমাৰ ঘৰত বিল আহিছে 8,000, 10,000। গতিকে এই শোষণ বন্ধ হ'ব লাগে। আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক কঠোৰ ভাষাত সমালোচনা কৰিছোঁ আৰু চৰকাৰক কৈছোঁ যে যি পৰ্যন্ত আমাৰ স্মাৰ্ট মিটাৰবিলাক উঠাই নানি পুনৰ ডিজিটেল মিটাৰ সংস্থাপন নকৰে, সেই পৰ্যন্ত আমাৰ ঘৰৰ পৰা বিদ্যুৎ সংযোগ ব্যাহত কৰিব নোৱাৰিব। আৰু আমাক ডিজিটেল মিটাৰ লগাই দিয়াৰ পিছত আমি বিল পৰিশোধ কৰিম। আৰু যদি তেওঁলোকে এই কামটো নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত মিটাৰবিলাক খুলি আনি ইলেক্ট্ৰিচিটিৰ আমি দমাই দিম। তাৰপিছত যদি দেশত যদি কিবা পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে APDCL দায়ী হ'ব। দেৰগাঁও ব্যুৰো, জননী লাইভ।